হাই, মই দেৱশী গৌতমে লৈ আহিছোঁ ৰশ্মিৰেখা দত্তৰ এটি সুন্দৰ অনুভৱ। বৰষুণ জাকৰ বাবে মই অপেক্ষা কৰোঁ। তেতিয়া বহুতো কথাই মনলৈ আহে। ক'ব নোৱাৰাকৈ মন উৰা মাৰে অন্য এখন পৃথিৱীলৈ, য'ত থাকে কেৱল আশাৰ এজাক বলীয়া বতাহ। জীৱনৰ সকলো দুখেও যেন হাৰ মানে বৰষুণ জাকলৈ ৰৈ থকা সময়ত। প্ৰভাতী কিৰণেও যেন কয়, অপেক্ষা কৰা, আহিব তোমাৰ হেঁপাহৰ বৰষুণ জাক। আৰু হিয়াও জাৰি মৰম দিব। মেঘেও যেন কয়, নিশ্চয় আহিব বৰষুণ জাক তোমাৰ হৃদয় চঞ্চলা কৰিবলৈ, আৰু সজাব এপাহ পাৰিজাতৰ দৰে সুগন্ধি কৰি। কিয় জানো বৰষুণ জাকৰ বাবে ইমান হেঁপাহ? হয়তো বহুতো কথা আছে, আৰু আছে বহুতো আশা, কিন্তু এইবোৰ যেনে অবুজ সাঁথৰ। তথাপিও যেন ভাল লাগে বৰষুণ জাক, অনন্য এই বৰষুণ জাক। সঁচাকৈ বৰ ভাল লাগে।